কৰি যোৱামি দুবতা বলা অজানিতে বুকুত বিয়পিলা। তই কি গাইছ এইবিলাক গান বুলি কয় না। মই গান শুনিবি নেকি? নকা মজা লাগে, নাচিয়ে ভাল লাগিব, নাচো লাগি যাব। গাইছো শুন তেনেহলে। গা গা গা। জাং জাং লাগিছে মইনা ঐ, ভগা মটৰ চাইকেল লৈ, ভগা মটৰ চাইকেল লৈ, বাটৰে ঐ উদুৱাই, বাটৰে ঐ উদুৱাই ধূলি। কেনেকুৱা পালি? বঢ়িয়া বঢ়িয়া। আৰে জানো না মই গাবলে। আচ্ছা মই আৰু এটা গাইছো শুন তই কেনেকুৱা লাগে। ৰচোন আজি চম্পক নাহিলে যে, নাহে নেকি? মই কি জানো, নেজানো নহয় চম্পক আহে নে। তহঁতৰ ঘৰৰ ওচৰতে, তইহে জানিবি। দে বাদ দে তাৰ কথা বাদ দে। আহিলে আহিব আৰু নাহিলে নাই আৰু। বাদ দে তই গান গা। গাইছো শুন। গা। নাহৰ ফুলা বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ আনিলি তই বহাগৰে খবৰ। কেনেকুৱা পালি কেনেকুৱা? বঢ়িয়া ফালি দিছ একেবাৰে, বঢ়িয়া। চাইছে। গুড মৰ্নিং ছাৰ। মৰ্নিং ব বাকী আৰু এটা ক'লে গ'ল, চম্পক নাহিলে নেকি? নেজানো নহয় ছাৰ, তাক আজি দেখিয়ে নাপালো মই। বাৰু কালি মই হাতৰ কম কৈছিলো নহয়, কি হ'ল? তহঁতি হাতৰ ভাবি আহিলি নে? আহিছো ছাৰ, একদম টিপটপ হাতৰ একেবাৰে শিকি আহিছো আৰু। ছাৰ আপুনি ভাল হাতৰ কোৱাখিনিক পুৰস্কৃত কৰিম কৈছিলে। আজিতো চম্পক নাহিলেই, সেইকাৰণে বেলেগ এদিনা কৰিব নেকি হাতৰ হাটো। আজি বেলেগ কিবা কওক পায়। হয় নেকি? তহঁতৰ কথা আৰু দেই। ছাৰ আপুনিতো অংক, বিজ্ঞান, ইংলিছ, হিন্দী চব পঢ়ায়। আপোনাক মই প্ৰশ্ন এটা সুধিম বুলি ভাবিছো, আপুনি মোৰ উত্তৰটো দিবচোন। হয় নেকি? ঠিক আছে বাৰু, সুধচোন। পাওঁ নে নোৱাৰো চাওঁচোন বাৰু, তহঁতি কেনেকুৱা প্ৰশ্ন সুধ। ছাৰ ময়ো এটা সুধিম। সুধিবি প্ৰথমতে এটাকে কৈ ল। ছাৰ শুনক তেনেহ'লে। মানে এখন গাড়ীত 3টা মানুহ গৈ আছিলে আৰু। এটা মানুহ মাষ্টৰ গৈ আছিলে আৰু। এটাই ইংলিছ পঢ়ায়, এটাই অসমীয়া পঢ়ায়, আৰু এটাই অংক পঢ়ায়। এতিয়া গাড়ীখন গৈ পিনে খালত সোমালেগে। তাৰপিছত এতিয়া এক্সিডেণ্ট হৈ পিনে গোটেইকেইটা মানুহ পৰি আছে। এতিয়াতো ইংলিছত মাষ্টৰটোৱে হেল্প মি চিঞৰিছে। তাৰপিছত অসমীয়াটোৱে সহায় কৰক কৈছে। তাৰপিছত এতিয়া অংক মাষ্টৰটোৱে কি বুলি ক'ব ছাৰ কওকচোন বাৰু। তই বৰ খাটাৰা প্ৰশ্ন সুধি দিলিচোন ৰে। ছাৰ মানুহে খাটাৰা আছো মই, খাটাৰা প্ৰশ্ন সুধো, কওকচোন ছাৰ। উত্তৰটো কি কচোন ক। উত্তৰটো কি কচোন ক। কম ছাৰক সুধিলৈছো, ছাৰে জানে কেনে সুধিলৈছো। কি হলো? তহঁতি কি পাতি আছ হয়? নাই ছাৰ, নাই একো সোধা নাই। আপুনি ছাৰ উত্তৰটো কওক ছাৰ। কৈছো প্ৰথমতে গাড়ীখন আহিলে, এক্সিডেণ্ট হ'ল, 3টা মাষ্টৰ আছিলে, অংক, ইংৰাজী আৰু অসমীয়া। অসমীয়াতে ক'লে সহায় কৰক, ইংৰাজীতে ক'লে হেল্প মি, অংকটোৱে কি বুলি ক'ব? ভাবিব লাগিব ছাৰ আপুনি সেইটো জানে, এনেই মাষ্টৰ হৈছে আপুনি। কি হ'ল কি কৈছ? মাষ্টৰক কেনেকে কথা ক'ব লাগে নেজানো? চৰি মই ঘপককে কৈ পালো ছাৰ। দে হ'ব দে, একো নাই দে। কি হ'ল ছাৰ কওক, উত্তৰটো পাৰিব না? ইমান খাটাৰা প্ৰশ্ন সুধি দিলি, তই কচোন। কৈছো ছাৰ শুনক। অসমীয়াটোৱে ক'ব সহায় কৰক কৈছে ন। তাৰপিছত ইংৰাজীটোৱে হেল্প মি কৈছে। তাৰপিছত অংকটোৱে কি ক'ব জানিবই লাগেচোন ছাৰ। 108 নাথাকে জানো? 108 চিঞৰিছে আকৌ ছাৰ। সেইটো কথাহে, ছাৰ মানে সেইটো কথাও নাজানে না কি? নাই মই ভাবিছিলোৱে, কিন্তু হয় নহয়কেহে নকলো আৰু। আচ্ছা এইবাৰ তই কচোন ভীম। ছাৰ শুনক তেনেহ'লে। এজনী ছাৰ কলিগাই ঘাটে ছাৰ পানী খায়, সেইটো কওকচোন ছাৰ। এইটো মই হাতৰে সুধিলো কেনিবা, কওকচোন ছাৰ। বা মজা কৈছ কিন্তু দেই। এজনী কলিগাই ঘাটে পানী খায়। তই বৰ ডেঞ্জাৰ প্ৰশ্ন সুধিছ তহঁতি। ছাৰ কওক। বাৰু তই কচোন, এজনী কলিগাই ঘাটে পানী কেনেকৈ ইমানকে খায়? ছাৰ আপুনি নেজানেচোন। এজনী কলিগাই মানে আমাৰ বৰশী বাওঁ যে, বৰশীটো কলা যে কলিগাই বুলি কয়। তাৰপিছত ঘাটে পানী খায়। আমি য'তে ত'তে বৰশী বাই থাকোঁ, ঘাটে গৈ বৰশী বাংগৈ যে, সেই আকৌ ঘাটে পানী খায় আকৌ ছাৰ। হয় নেকি? বৰ ভাল প্ৰশ্ন সুধিছ দেই তহঁতি। ছাৰ মই আৰু এটা প্ৰশ্ন সুধিম বুলি ভাবিছো। এইটো ছাৰ অলপ বেলেগ ধৰণৰ ছাৰ, বেলেগ ধৰণৰ। আচ্ছা সুধচোন বাৰু, কেনেকুৱা বেলেগ ধৰণৰ প্ৰশ্ন? ছাৰ শুনক তেনেহ'লে। এই যে আজিকালি ছাৰ পথাৰত পানী নাইকিয়া হৈছে, খেতি বাতি কৰিবলৈ মানুহৰ অসুবিধা হৈছে, পানী নাটনি হৈছে, খোৱা জেগাত ঢেৰ পানী হৈ গৈছে, নোহোৱা জেগাত পানীয়েই নাই ছাৰ। ইয়াৰ কাৰণটো ক'ব নেকি ছাৰ? বাহ বৰ বঢ়িয়া প্ৰশ্ন সুধি দিলি দেখোন। এইবাৰহে ভাল লাগিছে প্ৰশ্নটো। সেইটো প্ৰশ্নই হ'ল না। সেইটো প্ৰশ্ননো একেবাৰে ইজি ক। দে কচোন ক লফক, তই ক কেনেকুৱা ইজিনো, কেনেকে কচোন ক। ছাৰ আজিকালি পানীনো মাটিৰ তলত থাকে যে, মাটিৰ তলত থকা পানীখিনি মানুহৰ ধৰক এই পৃথিৱীত জনসংখ্যা বাঢ়িছে। জনসংখ্যা মানে হ'ল ছাৰ মানুহ বাঢ়িছে। মানুহে পানী খাই শেষ কৰি পেলাইছে। যোন জেগাত মানুহ বেছি ছাৰ সেই জেগাত পানী কমটি, যোন জেগাত পানী বেছি ছাৰ সেই জেগাত মানুহ কমটি। হেৰৌ তথা মূৰ্খ নহয়।
শুনো পণ্ডিত শুন, জনসংখ্যাৰ লগত কোনো কথা নাই। আজিকালি পৃথিৱীত গাড়ী মটৰৰ সংখ্যা বাঢ়িছে, গাড়ীৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰি গোটেইখন বিনষ্ট কৰি পেলাই পৰিৱেশ, বায়ু প্ৰদূষণ, তাৰপিছত শব্দ প্ৰদূষণ হৈছে, য'তে ত'তে কল কাৰখানাবিলাক বহাইছে, পথাৰৰ মাটিৰ ওচৰত সাৰুৱা এইবিলাক কিবা ৰাসায়নিক উদ্যোগ কিবা কিবি বহাইছে, এইবিলাকৰ পৰা বায়ু প্ৰদূষণ হৈ মেলি বৰষুণৰ সৃষ্টিটো কমি গৈছে। আৰু যধে মধে গছ গছনি কাটি পিনে আমাৰ অক্সিজেনৰ মাত্ৰা কমাইছে মানুহবোৰে, হাবি জংঘল কাটি তহিলং কৰিছে। এইবিলাকৰ কাৰণে ঐ জধামূৰ্খ, এইবিলাকৰ কাৰণে পণ্ডিত ওলাইছেহি। ই ছাৰ হয় নেকি? মইনো কি জানো আকৌ ছাৰ, এইবিলাকৰ কাৰণে হৈছে বুলিহে আকৌ পানী খাই খাই এদাই কৰিছে বুলিহে পানী নাইকিয়া হৈছে বুলি ভাবিছোঁ ছাৰ। ছাৰ আপোনাৰ অট'টো শুনি কিন্তু ভাল লাগিলে ছাৰ। অঁ নিশ্চয় নিশ্চয়। বাকী ল'ৰাহঁত আজি ক্লাছটো সামৰণি মাৰো, মই যাওঁ, তহঁতি যাবি? হ'ব ছাৰ। হ'ব দে যাওঁ মই। কাইলৈ কিন্তু হাতৰ ভালকৈ ভাবি আহিবি, চম্পকক মাতি দিবি আৰু। হ'ব ছাৰ, মাতি দিম। হ'ব ছাৰ, আমি যাওঁ এতিয়া। হ'ব বল যাওঁ, ঘৰত যাওঁ এতিয়া। বল